আজি পাচ্ছি কি খবৰ মনটো ঘৰে ভিতৰত হাঁহি আছে এই চব এই কি খবৰ তোৰ কি খবৰ Hey dosto, welcome to my YouTube channel Assam Traveling. তো আমি গৈ আছো এতিয়া বৰদোৱা সকলোৱে মিলি মা ভাগিন আৰু তো গাইছ এইটো বৰহনপুৰৰ চক এইটো ইয়াতে গাড়ী উঠিম নগাঁও বৰহনপুৰ এইটো তো ইয়াতে গাড়ীত উঠি কিনে গৈ আছো বৰদোৱা বৰহনপুৰৰ পৰা অহাৰ পাছতে মানে হাৱৈত উঠিব লাগিলে এইফালেদি উঠিব লাগে তো হাৱৈত উঠিলো আমি এতিয়া তো গাইছ গুৱাহাটী বাইপাছৰ পৰা নগাঁও ভিতৰত সোমালো এন্ট্ৰি নগাঁও ফাইনেলি পাই গ'লো নগাঁও টাউন তো এতিয়া সেইটো পাৰে গাড়ীত উঠিব লাগিব বৰদোৱাৰ কাৰণে তো ইয়াতে একদম নামন খোজকাঢ়ি আহিব লাগে এইখিনি তো ইয়াতে গাড়ী উঠো গাড়ী উঠি কিনে আপোনালোকক দেখাই আছোঁ মহান মানুহবিলাকৰ ইয়াতে থৈ দিছে এনেকৈ ফটো আৰু এইটো ডক্টৰ ভূপেন হাজৰিকা এইটো শ্ৰীমন্ত শংকৰদেৱৰ এইখন গেটখন পাইছোঁ এতিয়া গৈ আছোঁ বৰদোৱা পাই গ'লোঁ ইয়াতে বৰদোৱাৰ গেট 1 কিলোমিটাৰ আছে ইয়াৰ পৰা টমটমত যাই আছোঁ বৰদোৱা গেট পাই গৈছে এইখন বৰদোৱা গেট পাই গ'লোঁ তো ইয়াৰ পৰা চেণ্ডেল শুকাব লাগিব শুকাই কিনে আপোনালোকক দেখাই তাৰপিছত গাইছ চক গোপিনী বহুত আহিছে ইবাগে নামঘৰলৈ প্ৰৱেশ মানুহ চক গাইছ বহুত মানুহ বহুত একদম পখিলা মন্দিৰত বহুত একদম মা আৰু ভাগিনে ছাতি জ্বলালে তো এতিয়া আপোনাক দেখাই আছোঁ আপোনালোক এখন শৰাই আনিছিলোঁ তো মা দিব গৈছে ইয়াতে শৰাইখন দিব শৰাইখন দিলোঁ এইখন স্লিপখন দি দিছে 50 টকা ৰাখি দিছে ঠগীখনৰ সাজটো মানে অলপমান পাছত দিম বুলি কৈছে ভিতৰত মোৰ নামটো ৰূপম তালুকদাৰ হয় ৰূপম দাস কৈ দিছে দেখিছেনে কি হ'ব ইয়াত লিখাই আছে বহুত মানুহ সোমাই আছে মা সোমালে আৰু ভাগিনটো সোমালে বাকী এইবিলাক মানুহ চব সোমাবৰ কাৰণে ৰখি আছে মানে সকলোৰে জাতীয় পোচাক মানে নিজৰ মন্দিৰত পিন্ধি অহা কাপোৰহে মানে সকলোৱে ভিতৰত সোমাব দি আছে তো সকলোৱে এটা চিনেমেটিক শ্বট চাই লওক তো বলক এয়া চিনেমেটিক শ্বট বেছি কথা নকওঁ তো আপোনালোকে ভিডিঅ'টো চাই লওক ভালকৈ দেখাই দিছোঁ একো নকওঁ মই মন্দিৰৰ পৰা ওলাই কিনে এতিয়া এইফালে আহি আছোঁ পুখুৰীৰ পিনে তো এইটোতো এবাৰ সোমাওঁ এই মন্দিৰটোত তাৰপিছত পুখুৰী দেখাই আছোঁ আপোনালোক তো গাইছ মাই আনি দিব গৈছে শৰাইখন তাত শৰাইৰ কুপনখন দিলে মানে শৰাইখন দি আছে তো তাৰ পৰা লৈ আহি আছে তো আমি ইয়াতে থাকোঁ তো গাইছ ইয়াতে অকণমান মাছ চাব আহিছোঁ এই চব পাৰ যদি লাগি আছে এইবিলাক মাছ আধা দিছে খাই আছে এটা বস্তু দেখাইছোঁ এইটো চব এইটো দূৰা এইটো হাতী পুখুৰীত কোনো ধৰণৰ আৱৰ্জনা নেপেলাব এইটো হাতী পুখুৰী মানে তো গাইছ ফাইনেলি এতিয়া ইয়াতে দৰ্শন হৈ গ'ল পূজা পাতি কৰিলোঁ একেবাৰে টিকট দিছিলে শৰাই ল'লোঁ গোটেইখিনি ল'লোঁ এতিয়া যাওঁ আৰু ঘৰত বেছি দেৰি নকৰোঁ তো আপোনালোকক দেখালোঁ আপোনালোকে কেনে পাইছে চাই ক'ব কমেণ্ট কৰি আৰু সকলোৱে বহুত ভাগে মানে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই খোজকাঢ়ি যেনেকৈ এডাল ফুল পলু কি ধুনীয়াকৈ ৰাখিছে চব এতিয়া এখন টমটমৰ পাছত ডাইৰেক্ট হাইৱেলৈকে যাম তাৰপাছত কিবা এখন যদি চাৰিচকীয়া পাওঁ যাওঁ কাৰণ টেম্পুত নাযাওঁ ৰাস্তাটো ইমান বেয়া আহোঁতে মোৰ একদম পূৰা পেটটো বিষত থাকিব পৰা নাই ইৰি ধানৰ খেতি কৰি আছে ইৰি ধান